হাই গাইজ, আজি আমি পাৰ্চেণ্টেজ এটা কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। চেষ্টা কৰিম এইটো জানিবলৈ। কি কৈছে? ইন এ এক্সামিনেশ্যন 50% অফ দ্য কেণ্ডিডেট পাছ ইন এ ছায়েন্স, 42% ফেইল ইন মেথছ এণ্ড 32% ফেইল ইন বোথ ছাবজেক্ট। দেন হোৱাট পাৰ্চেণ্ট অফ দ্য ষ্টুডেণ্ট পাছ ইন দ্য বোথ ছাবজেক্ট? তো আমি কৈছে যে কিমান পাৰ্চেণ্ট ব্যক্তিয়ে কিমান পাৰ্চেণ্ট ষ্টুডেণ্টে দুয়োটা ছাবজেক্ট পাছ কৰিছে। প্ৰথম আমি চাব চেষ্টা কৰিম জানিব যে 50% কৈছে কিহত পাছ কৰিছে? ছায়েন্সত। ছায়েন্সত যদি পাছ কৰিছে 54% হয়, তো ফেইল কৰিছে কিমান? 46%। আৰু যদি 52% মেথছৰ যদি 42% যদি ফেইল কৰিছে, তো পাছ কৰিছে কিমান? 56%। 32% কি কৰিছে? দুয়োটাতো ফেইল কৰিছে। এইটোতো ফেইল কৰিছে, এইটোতো ফেইল কৰিছে, 32%। তো আমি ধৰি ল'লোঁ এইটো হ'ল 46%। এইটো ধৰি ললোঁ 32%। আৰু এইটো ব'থত পাছ কৰিছে কিমান? এইটো বাৰু লাগিব নালাগে বাৰু, এনেকৈ হ'ব দাদা। এইটো 46 আৰু এইটো 42, 42। তো ব'থ আমি পাছ কৰিছে কিমান? 32। ইয়াত ধৰি 32 ফেইল কৰিছে, 5 মাৰ্ক ফেইল কৰিছে। 32 যদি ফেইল কৰিছে, তো ছায়েন্সত কেইটা? ছায়েন্স ধৰি ল'লোঁ, তো কিমানে থাকিল? 14টা। আৰু ইপিনে কিমানে থাকিল? 10টা। ঠিক আছে। তো 32 যোগ 14 যোগ 10 কিমান হ'ব? 32 আছে 42, তো 56। মানে 56% মানুহে ফেইল কৰিছে, মানে ষ্টুডেণ্টে ফেইল কৰিছে। 56% যদি 56% যদি ফেইল কৰিছে, তেতিয়া পাছ কৰিছে কিমান? আমি জানিলোঁ সদায় 100 বুলি ধৰিলোঁ। 100ৰ পৰা 56% যদি মাইনাছ কৰি দিওঁ কিমান হ'ব? 44% ষ্টুডেণ্টে পাছ কৰিছে। ধন্যবাদ।